হেল্ল' গাইজ, আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেল লোকেল ফানা চেনেলটোক সকলোৱে ছাবস্ক্ৰাইব কৰি লৈ যেন আৰু আমাৰ ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিয়ে যেন। এতিয়া গৌৰৱৰ কেছটোৰ বিষয়ে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে।
কিছু মুহূৰ্তৰ পিছত হয়তো পাবলৈ আমি সক্ষম হ'ম। এতিয়া আমি সেই প্ৰিন্সিপালৰ লগত মানে আমি প্ৰিন্সিপালক ৰেজিষ্ট্ৰেশ্যন কৰি আহিলোঁ। আমি চাওঁ আৰু সন্দেহৰ আঁৰত মানে আৰু কেইজনমান ল'ৰা আছে, সিহঁতক ছাছপেক্ট কৰিছোঁ। সিহঁতক মানে অতি সোনকালে সিহঁতৰ মানে নামকেইটা ওলাব আৰু তেওঁ গৌৰৱৰ ভায়েক হয়। হয়, এতিয়া মোৰ অলপ ইনভেষ্টিগেশ্যন চলি আছেতো, পিছত চিনাকি লৈ ল'ম হা, ঠিক আছে? তহঁতে যদি গৌৰৱক হেৰি ৰেগিং কৰিছিলি, কিয় ছুচাইড কৰিলে? তহঁতে গম পোৱা নাই নেকি? কলেজত ইনকুৱাৰীও কৰি আছে। কি সেইজন গৌৰৱ নহয় জানো? আমি পাৰ্কত ৰেগিং কৰিছিলোঁ, এইটো ডেন্স কৰাইছিলোঁ যদি বৰ বেয়া হ'ল। আমি ছুচাইড কৰি দিলে। এইবোৰ কৰিব নালাগিছিল, বহুত ভুল হৈ গ'ল। আমাৰো যেনেকুৱা মা দেউতা আছে, ঠিক তেনেকৈ তেওঁলোকৰ মা দেউতা আছে। বহুত ডাঙৰ ভুল হৈ গ'ল। শুনা গৌতম, ইহঁতে আছিল তোমাৰ ভাইটিক ৰেগিং কৰা। কি ভুল কৰিছিলে মোৰ ভাই? হা, তহঁতে যে মোক ভাল কৰিবলৈ বাধ্য কৰিলি। হা, আপুনি ভুল বুজিছে। আমি একো কৰা নাই। তহঁতে এই শাস্তি একদিন ভুগিবই লাগিব। মই কৈছিলোঁ আজি আমি একো কৰা নাই। ইহঁতেই ছাৰ হয় নেকি? হয় তহঁত তহঁতেই মানে এইখন কলেজৰ মানে সকলো ষ্টুডেণ্টকে মানসিকতাভাৱে ডিষ্টাৰ্ব দিয়া, ৰেগিং কৰা তোমালোকে। হা, তোমালোকৰ নাম কি? প্ৰভাস। প্ৰভাস। আৰু তোমাৰ? অৰ্জুন। অৰ্জুন আৰু প্ৰভাস। হয়, তোমাৰ ঘৰ ক'ত? গুৱাহাটী। আৰু তোমাৰ? লোকেল হয়। অলপ দাদাগিৰি দেখাবা লোকেল গান। আৰু তোমাৰ? গুৱাহাটীগিৰি ইয়াতে নথকাবি হা, বুজিছা? আৰু তেওঁ সেই ল'ৰাজন যে দৰিদ্ৰ ঘৰৰ ল'ৰা হয়, তেওঁ কিয় কাৰণে ছুইচাইড কৰিলে জানানে তোমালোকে? তোমালোকৰ যিবিলাক হাৰেছমেণ্ট, এইবিলাক হাৰেছমেণ্টৰ কাৰণে তেওঁ মানসিকভাৱে দুখী দুখাস্ত গুচি কাৰণে তেওঁ ছুইচাইডৰ ৰাস্তা ল'ব লগা হৈছে, বুজিছা? তোমালোকে এইবিলাক কি পা মানে এইবিলাক তুমি কি পা? হয়, সেইটো আমাৰ ভুল হৈছে। হয়তো আমি আমাৰ বুজিছোঁ তোমালোকে আমাৰ ভুলৰ ফলত তেওঁ ছুইচাইড কৰিব লাগে বাধ্য হৈছে। কিন্তু এতিয়া আমাৰ ওপৰতো এজন বছ আছে, তেওঁ আমাক নিৰ্দেশ দিয়ে। তোমালোকৰ ওপৰত বছ আছে? কোন সেই বছ? নাম কোৱা ইমিডিয়েট। নামটো ক'ব নোৱাৰিম কাৰণ আমাক ক'বলৈ ভয় লাগিছে। বছৰ নাম কি? কি নাম বছৰ নাম? ছাৰে নাম কেইটা সুধি আছে, কৈ দিয়া, পিছত কিন্তু দিগদাৰ হ'ব। মই ক'ম কি নাম বছৰ নাম? বছৰ নাম বুল্লা। বুল্লা। তহঁতক কিন্তু মই সেই ছুইচাইড কৰা ল'ৰাজনৰ কচম খাই গৈছোঁ, তহঁত আৰু তহঁতৰ বছক মই জেলৰ ভাত খুৱাই আহিম, বুজিছ? ঐ পাটেল বল।
আমাৰ ওপৰতো এটা বছ আছে বছ আৰু কোন বছ আছে বছ বুল্লা বছ বুল্লা বছৰ নাম বুল্লা বুল্লা তেওঁৰ কাৰণে আমি এনেকুৱা কৰিব লগা হৈ আছে ঠিক আছে এতিয়া বুল্লাক মাতি আনিলে মানে তাক যদি আমি কঠোৰ শাস্তি দিব পাৰোঁ তেতিয়াতো ৰেগিংটো বন্ধ হ'ব তাহাঁতে হ'ব ন ঠিক আছে তহঁতে মানে সহায় কৰিব লাগিব তেনেহ'লে কাম হ'লে কালি হোৱাটছআপ তিনিআলিলৈ গ'লে হ'ল হোৱাটছআপ তিনিআলিলৈ গ'লে হয় মই বছাক লৈ আহিম আমি বছাক লৈ আহিম ঠিক আছে बस कम दिसे ইয়াতে আপনাক বলে পিস করে দেব मेरा नाम है बुल्ला मैं रखता हूँ सब खुल्ला खुल्ला कौन मारता है मेरे को आइबो दिया वो लोग को देखता हूँ अभी की करे होते जल्दी आइबो दिया আপনাক বলে জেলত ভৰাই থব এইটোৱেটো কথা আইবো দিয়া ইহঁতক কৈছো নহয় मैं सब रखता हूँ खुल्ला এইটো মোৰটো ভয় লাগিছে মই ইয়াত নাথাকো মোৰ ভয় লাগিছে इसने जल्दी से डर गया बेटा बाद में क्या होगा तेरा कालिया মোক কাৰণ বহুত দম দিছে বহুত তেওঁ দাদাকেও দম দিছে যাও না তাত্তি কৰি আহা ইমান ভয় খাইছে তাত্তি কৰি আহা মোৰ লগত আহিব দিয়া वो लोग को अभी देखता हूँ की करे ইহঁতে ए बोल ए अपना मोबाइल छोड़ो जो जल्दी उठ मोरा कहता जल्दी उठ এইটোৱে কাক মাৰা एक मार মোক মাৰবি আৰু মাৰবে আছে তাৰে গাড়ী খুমো যা আৰু তোতে হয় না ৰাতি যা নাই তোৰ গাড়ী খুমাৰছি না যা জেলু যা কি ইয়াতক নি কেনে ইয়াৰ এৰি নেতি আৰু পুৰা ৰেগিং বন্ধ কি তো কি বুল্লা মানু खुल्ला मैं रखता हूँ खुल्ला खुल्ला অনেক অলপ তো বহি দিছোন অলপ বহি দি খুশি বল আৰু ৰেগিং নকৰবি কিন্তু দেই বল 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 ओए रेगिंग सेगिंग नकरबि आरो ओए হতে মোৰ পিছে পিছে গাড়ীখন দূৰত আছে ততে চা
ঐ মাৰা যাওক কি হ'ল ইয়াতে শাস্তি পাব তুমি দুখ নকৰিবা আৰু ইয়াক মেডিকেল লৈ যাবা মই যাওঁ যোৱা 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 মই যাম যা চালা আজি পাতেল নাই হাই গাইজ আমাৰ এইটো চেনেল হৈছে লোকেল ফাণ্ডা নতুন চেনেল বেছি দিন হোৱা নাই আৰু এই ভিডিঅ'টোত যদি কিবা বেয়া হৈছে ক্ষমা কৰিব যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু এই তলত ঘুচা মাৰি কিনে ৰঙা বটনটোক ছাবস্ক্ৰাইব কৰি দিয়ক এই পুলিচ পাই গৈছে La vida es aguacha y el pago de fotos se